জুবিনৰ এটা বিশেষ গান মোৰ স্মৃতি হৈ আছে। বৰষুণত চিয়াঁহীৰে লিখা এটি নাম কাঞ্চন। এই গীতিৰ অকণমান অতি মধুৰ স্মৃতি এটা মোৰ সৈতে আছে। বহুত স্মৃতি আছে জুবিনৰ সৈতে, টুকুৰা টুকুৰ স্মৃতি। তাৰ মাজত এইটো বিশেষ এইবাবেই যে এসময়ত, আজি 14 চনৰ কথা কৈছোঁ, এইটো কাঞ্চন নামৰ মোৰ যিখন কিতাপ, উপন্যাস, বহু পঠিত, অসমৰ বহু মানুহে পঢ়িছে। সেই কিতাপখন লৈ বিদ্যুৎ চক্ৰৱৰ্তী, এজন ৰাষ্ট্ৰীয় পৰিচালক, তেখেতে সেই কিতাপখন লৈ নাটক কৰিলে, এমেচাৰ, আৰু নাটকখন বৰ্ণালী পূজাৰী প্ৰডাকশ্যন আছিলে। সেই প্ৰডাকশ্যনৰ মাজেৰে নাটকখন গৈছে আৰু তাত ভবা হ'ল যে এটা থিম ছং লাগে। সেই থিম ছংটো মোক লিখিবলৈ ক'লে, মই লিখিলোঁ। লিখি ভাবিলোঁ কাৰ সৈতে গোৱাম, জুবিনৰ কথা ভাবিলোঁ। জুবিনক ক'লোঁ, বোলো তুমি গাই দিবা নেকি? কৈছে আজি কাইলৈ ৰাতি মই ফ্ৰী আছোঁ, এই ৰাজগড়ৰ ওচৰত ষ্টুডিঅ' এটাত থাকিম, যাওঁতে তোমালোকে লৈ যাবা। মোক খাৰ ঘুলিলে। আমি সঁচাকৈ লৈ গ'লোঁ। লৈ গৈ পেলাই মই দেখিলোঁ সন্ধিয়া সময়ত গোটেই মানুহ ভিৰ হৈ আছে, আৰু তাতে বাহাৰুল ইছলামে ৰ'দৰ চিঠি বোধ হয়, তাত এটি গান, প্ৰতিদিনে তুমি আহি দিয়া এপাহি ফুল, সেইটোৰ গীতটিৰ আখৰা চলি আছে। আৰু মোৰ বহুত দেৰি হ'ল। বহুত দেৰি হোৱাৰ পিছত মোক ক'লে তুমি ভাত খাই দিয়া ইয়াতে। মই, বৰ্ণালী পূজাৰী আৰু দিব্যজ্যোতি হাজৰিকা, আমি 3জন বহি আছোঁ। কৈছে নাযাবা, মই গানটো সুৰ কৰিম। তাৰপিছত এটা বৰ ডাঙৰ কথা হ'ল, গৈ গম পালোঁ যে মই আচলতে লিখা সেই যিটো গানটোৱে নিবলৈ মই পাহৰি থাকিলোঁ। তাৰপিছত আকৌ সেই হোৱাটছআপত সেইটো অনালোঁ। জুবিনে খুব হাঁহি পেলাই ক'লে যে হেৰি, তোমাৰো তেতিয়াহ'লে এনেকুৱা মোৰতো কেতিয়াবা গণ্ডগোল হয়। মই ক'লোঁ এইটো মোৰ প্ৰায়ে হয়, মই পাহৰি থাকোঁ। তাৰপিছত গ'ল সেইটো কথা। গৈ তেওঁ গানটো সুৰ কৰিবলৈ আৰম্ভ কৰিলে ৰাতি 12টাৰ পিছত। আমি বহি আছোঁ। মোক এই য'ত ষ্টুডিঅ'টো, তাতে মোক ক'লে তুমি তোমাৰ এইখন, মোক খুব ঘৰুৱাভাৱে সম্বোধন কৰিছিলে। এখন চোফা দেখুৱালে আৰু এখন ডিচেম্বৰ মাহ ব্লেংকেট এখন আনি দিলে। কৈছে তুমি ইয়াতে শুৱা। আৰু মই সঁচাকৈ শুই আছোঁ। বৰ্ণালী পূজাৰী আৰু দিব্যজ্যোতি বহি আছে আৰু মই শুলোঁ। তাৰপিছত ৰাতিপুৱা 4:30মান বজাত মোক জগাই দিছে, তোমাৰ গান হৈ গ'ল বুলি ক'লে। কৈ পেলাই সেই গীতটো গালে। আৰু মোৰ এতিয়াও মনত আছে, চাৰিওফালে কুঁৱলী, 4টা বাজি গৈছে, পোহৰ হোৱা নাই, আৰু সেই তাত সুৰটো কৰিছে। আপোনালোকে সকলোৱে ইউটিউবত সেইটো পাব, জুবিন গাৰ্গ কাঞ্চন বুলি আছে। সেই গীতটো এনেকুৱাকৈ সুৰ এটা দিলে, মোৰ চকু পানী ওলাই গ'ল। কি প্ৰতিভা! সেইকণ সময়ত ৰাতিলৈকে বেলেগ বেলেগ গীত কৰি সেইকণ সময়তে সেই গীতটো কৰি দিলে, আৰু মোক এনেকৈ সাৱটি ধৰি আমি একেলগে গীতটো শুনিছোঁ সেই ৰাতিপুৱাখন, মানে কাহিলী পোহৰত। গতিকে সেই স্মৃতিয়ে মানে আজিও মোক ভাৰাক্ৰান্ত কৰে। আৰু সেই সময়ত মই জুবিনক ক'লোঁ যে তোমাৰ যে এই অসাধাৰণ প্ৰতিভা, মানে মইতো ভগৱানৰ কথা কওঁ, গতিকে ভগৱানে তোমাক সদায় ভালে ৰাখক। তেতিয়া ক'লে নহয়, তোমাৰ গানটো শব্দবোৰ অতি সুন্দৰ, শব্দবোৰে মোক খুব চুই গৈছে, সেইকাৰণে মই এই গীতটো এনেকৈ গাব পাৰিলোঁ। এই স্মৃতি মই কেতিয়াও নাপাহৰোঁ। ইমান তাৎক্ষণিকভাৱে মাত্ৰ 3 ঘণ্টা সময় লৈ ইমানখিনি গানৰ কাম কৰি ভাগৰি নোযোৱাকৈ তাৰ মাজত এটা নতুন সুৰ কৰিছে। আৰু এনেকুৱা প্ৰতিভা মই জীৱনত আৰু কাৰো এনেকুৱা প্ৰতিভা দেখা নাই।